দুয়োখন পৰিয়াল মোৰ স্বামীৰ পৰিয়াল আৰু মোৰ ঘৰ মোৰ নিজৰ পৰিয়াল এই দুয়োটা পৰিয়ালে তাৰ মানে মুখ চাই পেলাই হাঁহে বা কান্দে গতিকে তেওঁলোকৰ হাঁহিৰ আৰু চকুপানীৰ দায়িত্ব মোৰ গতিকে মোৰ চকুপানী কেতিয়া ওলাব মই ক'ত হাঁহিব লাগিব ক'ত কান্দিব লাগিব সেইটো মই খুব strongly খুব দৃঢ়ভাৱে নিজকে মই ধৰি ৰাখিবলগীয়া হয় মই সুধিবলৈ অকমান বেয়াও পাইছো আপুনি এইমাত্ৰ যেহেতু ক'লেই আপুনি দুইখন ঘৰৰ কথা কৈছে আপুনি খুব এটা এখিনি বয়সত জীৱন সংগী হেৰুৱাব নালাগিছিল আপুনি হেৰুৱাইছে আপোনাৰ জীৱনৰ কাৰণে এটা হয়তো খুব এটা দুখজনক মই ভাবো আটাইতকৈ চাগে জীৱনৰ দুৰ্বিষহ স্মৃতি এটা লৈ পেলাই আপুনি এতিয়াও জীৱন কটাই আছে যেটো কাৰণে আপুনি কৈছে উজ্জ্বল বস্তু মাত্ৰই শুন নহয়